দুটা বিষয় লৈ মই আপোনালোকক দুটামান ইনফৰমেশ্যন দিব খুজিছোঁ। এক নম্বৰ হ'ল যোৱা এই নৱেম্বৰ মাহত এতিয়ালৈকে আমি স্পেচিয়েল DGLৰ নিৰ্দেশমৰ্মে আমি এটা স্পেচিয়েল অপাৰেশ্যন লঞ্চ কৰিছোঁ। যিমান ৱেপন আছে ডিষ্ট্ৰিক্টত ইলিগেল ৱেপন আছে আমি সেইবিলাক উদ্ধাৰ কৰিব চেষ্টা কৰিছোঁ আৰু সেই উদ্ধাৰ অভিযানত এতিয়ালৈকে আমি 6টা SBBL গান আমি উদ্ধাৰ কৰিবলৈ সক্ষম হৈছোঁ। লগত প্ৰায় 12-13 হাজাৰমান গুলিও আমি পাইছোঁ আৰু এটা কেছ ইতিমধ্যে আমি পঞ্জীয়ন কৰিছোঁ। আমি এজন লোকক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছোঁ আৰু এই কাৰ্য আমাৰ অব্যাহত থাকিব। আৰু আমি আহ্বান জনাম, যদি ক'ৰবাত কিবা তেনেকুৱা ধৰণৰ তথ্য থাকে আমাক গোপনীয়কৈ জনাব পাৰে, নতুবা আমাক মুকলিকৈ জনাব পাৰে। আমি বিহিত ব্যৱস্থা লওঁ। যিকোনো ধৰণৰ ফায়াৰ আৰ্মছ আমি বিচাৰিছোঁ যাতে কোনো ধৰণৰ ফায়াৰ আৰ্মছ কোনো ইলিগেল মানুহৰ নাথাকক, কাৰণ ক্ৰাইমৰ যিটো মূল কাৰণটোৱে হ'ল ফায়াৰ আৰ্মছ মানে ৱেপন। গতিকে ৱেপনটো আমি ডিজাৰ্ম কৰি দিব খুজিছোঁ সকলো, যিমান এক্সট্ৰিমিষ্ট গ্ৰুপেই হওক বা বেলেগেই হওক। গতিকে আমি আপোনালোকৰ মিডিয়াৰ জৰিয়তে আমি আহ্বান জনাইছোঁ, যদি তেনেকুৱা ধৰণৰ তথ্য থাকিলে আমাক জনাব, চ' ডেট আমি বিহিত ব্যৱস্থা ল'ব পাৰোঁ। ইয়াৰ লগতে আমি